এয়া মই চাইকেল বিক্ৰী কৰিবলৈ ওলাইছোঁ। এয়া বহুত পুৰণা চাইকেল। ডাঙৰ ল'ৰাটো সৰু থাকোঁতেই কিনা ডাঙৰ ল'ৰা সৰু থাকোঁতে এইখন ল'ৰা আছিলে, অৱস্থা একেবাৰে বেয়া। সেইকাৰণে দি দিছোঁ আৰু গেছ ষ্টভটো আৰু এই এয়াৰটেল ডিছটো ওজনত দিম। তাকে এতিয়া ওজন কৰিছে কেজি হয় এতিয়া। আজি এয়া মই চাইকেল বিক্ৰী কৰিবলৈ ওলাইছোঁ। এয়া বহুত পুৰণা চাইকেল। এই ডাঙৰ ল'ৰাটো সৰু হৈ থাকোঁতেই কিনা। তাকে থৈ দিছিলোঁ মৰমতে চাইকেল এখন, কিন্তু মামৰে ধৰি এয়া চব ছিঙি ভাঙি গৈছে। সেইকাৰণে ভঙা চিঙাক বিক্ৰী কৰি দিবলৈ ওলাইছোঁ। এই খুলি থকাখন হ'ল ডাঙৰ ল'ৰা সৰু হৈ থাকোঁতেই লোৱা। আৰু সেইখন দেখুৱাই দে, সেইখন এইখন এখন চাইকেল। এইখন হ'ল সৰু ল'ৰাটো সৰু হৈ থাকোঁতেই লোৱা। আৰু তাৰ চকা এয়া ইফালে ফুৰি আছে চব এটা এটা হৈ টুকুৰা টুকুৰি হৈ। আৰু লগতে এইটো গেছ ষ্টভ বেয়া হ'ল। এইটো গেছ ষ্টভটো দি দিছোঁ। তাৰপৰা এইটো এয়াৰটেল ডিছ আছিলে, প্ৰথমতে মই এয়াৰটেল ডিছেই লৈছোঁ। এইখন এয়াৰটেল দি দিছোঁ লগতে। চকাটো কিয় খুলি ল'লি মানে? চকাটো কিয় খুলি ল'লি? কি সুবিধা হ'ব নে কিনিব? 600 টকাত বিক্ৰী কৰি দিলোঁ দুখন চাইকেল। লওঁতে 6000 গৈছিলে, এতিয়া 600 টকাত। মানে আমি কিনোতে বস্তুৰ মূল্য থাকে, আমি বিক্ৰী কৰাৰ সময়ত মূল্য নাথাকে, হয় নহয়? ফূৰ্তি পাইছে আজি, পূৰা হাজিৰা পেলাই দিছে আজি মোৰ ঘৰত। আমাৰ গাঁৱৰে ল'ৰা এনেকৈ ব্যৱসায় কৰি খাই আছে। এইটোত কিমান লাভ হ'ব? 600 টকাত যে ল'লি কিমান লাভ হ'ব? মোৰ পৰা যে 600 টকাত ল'লি 100 টকামান থাকিব। 100 টকামান থাকিব। বেপাৰীয়ে আৰু গ্ৰাহকক কোনোদিনাখনেই সঁচা কথা নকয়, সেইটোতো আপোনালোকে জানেই। এই টায়াৰ টিউব খুলি এক্সট্ৰা কৰি দিলে। লাগে মানে তই নিউ যদি লৈ যা, যদি তোৰ অসুবিধা হয় খুলি যদি টায়াৰ টিউব যদি এইখন আছিলে ডাঙৰ ল'ৰা সৰু হৈ থাকোঁতে এইখন লোৱা আছিলে, অৱস্থা একেবাৰে বেয়া। সেইকাৰণে দি দিছোঁ আৰু 600 টকা ওলালোঁ বহুত আজিৰ দিনত, নহয় জানো? চাইকেলবোৰ এনেকুৱা আগফালে লৈ আহিলে আৰু এইখন তাৰ গাড়ী, এই গাড়ীত লোড হ'ব এতিয়া। মাল কেইটামান পাইছে কিন্তু আজি দেই ল'ৰাটোৱে। এই গাড়ীত লোড কৰিব এতিয়া। এইখিনি আগতে জুখি লোৱা আকৌ এই ষ্টভখিনি, গেছ ষ্টভটো আৰু এই এয়াৰটেল ডিছটো ওজনত দিম। তাকে এতিয়া ওজন কৰিছে, কেজি হয় এতিয়া চাই থাকক আপোনালোকেও। তাত আৰু দগা খাব। দগা নাই আৰু, দগা বনাব লাগিব এতিয়া। এতিয়া দগা কমি যোৱাৰ কাৰণে ইফালে ইটা এটুকুৰ উঠাই দিয়া হ'ল। ইটা টুকুৰ পিছত ওজন কৰা হ'ব কিমান হয়। তাৰপৰা এতিয়া এয়াৰটেল ডিছখন কেজি হয়। এইখন ডিছখন পাতল, বেছি নহ'ব, বাৰু 1.5 কেজিয়ে হ'ল। গেছ ষ্টভটো হ'ল 3 কেজি আৰু এয়াৰটেল ডিছখন হ'ল 1.5 কেজি। 4 কেজি, 4.5 কেজি, 4.5 কেজি হ'ল গেছ ষ্টভে আৰু এয়াৰটেল ডিছখনে। এতিয়া লোড কৰি আছে। চাইকেলখনত পালোঁ 600 টকা। তাৰপৰা এয়াৰটেল ডিছ আৰু গেছ ষ্টভটোত পালোঁ 80 টকা। আজি পইচা মোৰ। মানে 680 টকা পালোঁ। পূৰা হাঁহি হাঁহি আজি লোড কৰি আছে। আজি গৰম, আজি হাজিৰা গপচ, নহয় জানো? মোকে ঠগিলি আৰু ন? মোক নঠগিনো আৰু কাক ঠগিবি? দিছোঁ আৰু গাঁৱৰ ল'ৰা বুলি, ইমান আৰু দাম দৰ ধৰিও ৰখা নাই। এতিয়া হৈ গ'ল, লোড হৈ গ'ল। এতিয়া যাবলৈ ওলাইছে। এইয়া বিকি দিলোঁ আজি দেই, বহুত দিন ৰখাই থৈছিলোঁ।